মৰ্নিং ফ্ৰেণ্ডছ, বনশ্ৰী বৰুৱা নতুন এটা ব্লগলৈ আপোনালোকক আকৌ স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক ভালে আছে আৰু বৰ্তমান মোৰো ইমান ভাল নহয়, মানে আছোঁ আৰু তেনেকৈ ভাল নহ'লেও ভাল বেয়াৰ মাজত চলি আছোঁ। এতিয়া মই গা পা ধুই আহিলোঁ, পূজাটো দিলোঁ। যিহেতু আজি বৃহস্পতিবাৰ, মিনিমাম 1 ঘণ্টা মোৰ লাগিয়েই যাব। বৃহস্পতিবাৰ যিহেতু অকণমান নিয়ম নীতিগিলা অলপ বেলেগ, সেইটো কাৰণে অকণমান সময় লাগে। গতিকে পূজা দি আহি আপোনালোকক মই আকৌ লগ পাই আছোঁ। আপোনালোকে ভিডিঅ'টো এতিয়া বন্ধুসকল পূজা দি আহি গ'লোঁ মই। ইমান গৰম দিছে, একদম মোৰ ঘূৰাই গৈছে গৰমত। গতিকে এতিয়া বাবুক মই খুৱাই লৈ 11টা বাজি গ'ল। গতিকে তাৰো ভোক লাগিছে, গতিকে তাক অলপ কিবা খুৱাই দিওঁ, তাৰপাছত সি টোপনি যাব। গতিকে আপোনালোকে ভিডিঅ'টো চাই থাকিব, ক'ত কি কৰি আছে আপোনালোকক দেখুৱাই। দুপৰীয়া মই এতিয়া 1টা বাজিব আৰু ঘৰৰ কিবা মানে অলপ বস্তু নাই, সেইকাৰণে এতিয়া আনিব যাব আহিছোঁ। আহি পাই গ'লোঁ বজাৰৰ পৰা। ইমান গৰম দিছে, কিবা কিবি অলপ ঘৰুৱা বস্তু আনিলোঁ। এইবিলাক ঘৰুৱা কিবা কিবি বস্তু অলপ আনিলোঁ, গেলামালৰ কিবা কিবি অলপ বিস্কুট এইবিলাক ঘৰুৱা বস্তু এইবিলাকে আৰু। ইফালে চাওক, কেইদিনমানৰ পৰা একদম ঘৰৰ অৱস্থা মানে চোতালৰ অৱস্থা নাই আৰু। এইফালে এয়া গেটৰ কাম চলি আছে, মানে গেটখন লগোৱা হৈছে, কিন্তু মানে এতিয়ালৈকে খোলা নাই। 10 দিনমান হ'লে খুলিম আৰু। এতিয়ালৈকে এসপ্তাহ হৈ গ'ল আজিৰে, কিন্তু এতিয়ালৈকে খোলা নাই। মানে কাম কৰিলে ঘৰৰ অৱস্থা একেবাৰে নাইকিয়া হয়। গতিকে সেই আৰু আপোনালোকক অকণমান আমাৰ গেটখন ধুনীয়াকৈ দেখুৱাই দিওঁ এই ভিডিঅ'ত। আগতেতো টিনৰ গেট আছিলে, কিন্তু এতিয়া গেটখন বনোৱা হ'ল। এইখনো মানে ভাল মানে বেয়া হৈ গৈছিলে আৰু ভাল নাছিলে, সেইটো কাৰণে এতিয়া এনেকৈ বনাই দিলে মিস্ত্ৰীয়ে। কেনেকুৱা লাগিছে জনাবচোন গেটখন। মানে যেতিয়া আমাৰ সৰু সৰু সপোনবোৰ পূৰণ হয়, তেতিয়া আমাৰ মনটো খুব ভাল লাগে। আমাৰো এটা সপোন যে ঘৰখন ধুনীয়াকৈ সজাই ল'ম, মানে চবৰে এটা মানে মনৰ আশা ঘৰখন ধুনীয়া কৰিবৰ কাৰণে। সেইকাৰণে লাহে লাহে কামবিলাক কৰি আছোঁ। নাজানো কিমানটো কৰিব পাৰোঁ। সৰুৰ পৰাই কাম ষ্টাৰ্ট কৰিছোঁ। এতিয়ালৈকেতো আমি একো ভাল ঘৰ বনাব পৰা নাই। এতিয়া এনেকৈয়ে থাকোঁ বাঁহৰ ঘৰতেই। গতিকে এনেকৈ আছোঁ আৰু শান্তি। মানে মানুহে কয় যে অট্টালিকাত থাকিলেই শান্তি, এইটো নহয়। আমিও যেনেকৈ আছোঁ বৰ্তমান বাঁহৰ ঘৰতো তেনেকৈ শান্তিতেই আছোঁ ভগৱানৰ কৃপাত। আমাৰ কোনো অসুবিধা নাই। লাহে লাহে ভগৱানৰ কৃপাত যদি হয় পিছলৈ হ'ব, নহ'লেও কোনো আপত্তি নাই। এনেকৈ ভালকৈ চলিব পাৰিলেই হ'ল আৰু। বন্ধুসকল, যিহেতু হাজবেণ্ড ঘৰত নাথাকে, গতিকে সেইকাৰণে মানে মই কিছুমান কাম কৰিব খুজিও আগবাঢ়িব পৰা নাই এতিয়ালৈকে। কাৰণ ল'ৰা মানুহ এজন যেতিয়া মানে ঘৰত নাথাকে, তেতিয়া কামবিলাক যে আপুনি কৰিব, সেইটো মানে কি ক'ম, বহুত কষ্ট হৈ যায় আমাৰ। মালবিলাক অনা, হিচাপ নিকাচ কৰা, গৈ আপ ডাউন কৰা, এইবিলাক মানে এটা বহুত আমাৰ মানে তিৰোতা মানুহ বা ছোৱালী মানুহৰ ওপৰত এটা মানে বহুত প্ৰেছাৰ পৰি যায়। কাৰণ ইমান দৌৰা দৌৰি এইবিলাক মানে আমাৰ পক্ষে ইমান এটা সম্ভৱ নহয়। কিন্তু তথাপিও মই এনেকৈয়ে কৰি আছোঁ কাম, মানে যিমানখিনি পাৰোঁ আগবঢ়াইছোঁ মোৰ ফালৰ পৰা। মই ঘৰত তেওঁ নথকাটো মই মানে যিবিলাক কাম কৰিব পাৰোঁ সেইবিলাক কৰি গৈছোঁ, আৰু এনেকৈয়ে কৰিব লাগিব। কাৰণ যিহেতু তেওঁ এমাহ ছুটি আহে, গতিকে এমাহ ছুটিত কি কাম হ'ব, একোৱেই নহয়। গতিকে সেইকাৰণে তেওঁ নাথাকিলেও মোৰ বহুত কষ্ট হয়, কাৰণ এনেকৈয়ে কামবিলাক মই আগবঢ়াই লৈ গৈ আছোঁ আৰু যিমানখিনি পাৰোঁ। এয়া চাওক, আমাৰ দেহাজন কি ধুনীয়াকৈ শুই আছে। মই এনেকৈ তাক টোপনি নিয়ে বজাৰত গুচি গৈছোঁ দোকানলৈ, সি এতিয়া শুয়ে আছে। এয়া চাওক, দেখুৱাই দিলোঁ আপোনালোকক অকণমান বেক কেমেৰা কৰি এই জেগাখিনি। মানে কি হৈছে, অলপ বস্তু এনেকৈ কাম কৰা বস্তু ৰৈ যায়, আৰু সেইবিলাক বস্তুৱে মানে অলপ কৰি চোতালখন এনেকৈ পকা কৰি লোৱা হৈছে। আৰু কি কৰিব, যিহেতু বাৰিষা, মানে এইফালে বৰষুণ দিলে যি বোকা হয়, আপোনাৰ চেণ্ডেলত 1 কেজিমান কৰি বোকা লাগিব। আৰু মানে কি হ'ব, যিবিলাক মানে বোকা লাগিব সি ইমান সহজে মানে নেৰে, একদম খুব দিগদাৰ। চেণ্ডেলেও ইয়াতে বেছি দিন নাযায়। আৰু আমাৰ মাৰ ফালে যিটো বালু মাটি, গতিকে সেইফালে ইমান প্ৰব্লেম নাই, কিন্তু ইয়াতে একদম যি আঁঠলুৱা মাটি, মানে চেণ্ডেলৰ পৰা আৰু সহজে নাযায়। ইফালে এয়া সন্ধিয়া ওলালোঁ বজাৰলৈ, কিবা কিবি অলপ চব্জি বজাৰ আছে, গতিকে চব্জি বজাৰ কৰি লৈ আহোঁগৈ আৰু আপোনালোকে চাই থাকিব ভিডিঅ'টো, ইমান কি দেখুৱাব পাৰোঁ আপোনালোকক। ফাইনেলি এয়া বন্ধুসকল, এয়া সন্ধিয়া বজাৰ আহি পাই গ'লোঁ। এয়া
এইখন আমাৰ বজাৰ, আপোনালোকক আগতেও দেখুৱাইছোঁ। ইয়াৰ পৰাই আমি চব্জি বজাৰ কৰোঁ, চব্জি বুলি নহয় মাছ মাংস সকলোবিলাক ইয়াৰ পৰাই লওঁ। বন্ধুসকলে চাওক, হিমেশে চব্জি লৈ আহি আছে চাইকেলত, আৰু ইফালে মোৰ চব্জি বজাৰ কৰা হৈ গ'ল। এতিয়া গৈ আছোঁ ঘৰলৈ। বন্ধুসকল আজি যিহেতু বৃহস্পতিবাৰ, গতিকে তাৰ কাৰণে মই অলপ পনীৰ লৈ ল'লোঁ দোকানৰ পৰা, আৰু অলপ কিবা কিবি খোৱা বস্তু লৈ ল'লোঁ। লৈ এতিয়া ঘৰলৈ গৈ আছোঁ। দেখিছে ঘৰত ল'ৰা মানুহ এজন নহ'লে ইমান কষ্ট হয় বজাৰ কৰিবলৈ। এই আৰু দিনটো এনেকৈয়ে পাৰ কৰোঁ আৰু ইফালে সিফালে গৈ। ইফালে চাওক, এই ল'ৰাই কান্দি আছে। কেনেকৈ কান্দে আমাৰ ল'ৰাই, কেনেকৈ কান্দে, কান্দিব নাজানে। পনীৰ আনিছোঁ যে তাক পনীৰৰ পলিথিনটো লাগে, সি একদম সানি পিটিকি অৱস্থা নাইকিয়া কৰে, সেইকাৰণে দূৰত ৰখাৰ কাৰণে সি কান্দিছে। হাই কৈ দিয়া, হাই হাই। আজি যদি ভিডিঅ'টো চাই ভাল লাগিছে লাইক কৰিব, আৰু লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। আজিলৈ ইমানেই, টাটা।